নমস্কাৰ সম পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 24 ফেব্ৰুৱাৰীৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। এই সকলোবোৰ এমচিকিউ আকাৰে ডিছকাছ কৰিম। তো হওক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা জনাই থওঁ। এইটো আমাৰ নতুন চেনেল হয়। নতুন চেনেল মানে নতুনকৈ কৰা হৈছে। তো জিকে ফাউণ্ডেশ্যন নাম। ইয়াত আপোনালোকে সকলো ধৰণৰ ভিডিঅ' পাব। এতিয়া আৰম্ভণি হৈছে কেৱল আমাৰ ইয়াত 100+ ইণ্ডিয়ান জিকেৰ ওপৰত এটা পাৰ্ট চলি আছে, পাৰ্ট ৱাইজ। লগতে নিউ এপইণ্টমেণ্টৰ পাৰ্টবোৰ আছে আৰু কাৰেণ্ট এফেয়াৰ মাৰ্চ মান্থ প্ৰত্যেকটো দিনৰে কাৰেণ্ট এফেয়াৰবোৰ ইয়াত সন্নিৱিষ্ট কৰা হয়। যদি আপোনালোকে চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিব। তো হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে, হোৱাট কাণ্ট্ৰি হেজ এনাউন্স ইটছ ফাৰ্ষ্ট পলিঅ' আউটব্ৰেক ইন মোৰ দেন 30 ইয়াৰ্ছ? কোনখন দেশে 30 বছৰৰ পিছত পলিঅ' প্ৰভাৱিত হিচাপে ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি, বুৰুণ্ডি। নেক্সট কুৱেশ্যন, হুইচ চিটি ইন দ্য ইণ্ডিয়ান ৰিচেণ্টলি লঞ্চ এ ছেকেণ্ড এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ ক্ৰাফ্ট? ভাৰতৰ কোনখন চহৰে শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে ছাবমেৰিন বিৰোধী যুদ্ধ আৰম্ভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি, কলকাতা। Next question, which Indian state has recently completed 100% electrification of its railway network? ভাৰতীয় কোনখন ৰাজ্যই শেহতীয়াকৈ ৰেল বিভাগত 100% বিদ্যুৎকৰণৰ কাম সম্পূৰ্ণ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি, উৰিষ্যা। অপশ্যন বি, উৰিষ্যাই এই ৰেলৱে বিভাগৰ বিদ্যুৎকৰণত 100% কাম আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যন, which state in India has recently declared Gandhamardhan Hill as a biodiversity heritage site? ভাৰতৰ কোনখন ৰাজ্যই শেহতীয়াকৈ গন্ধমৰ্ধন পাহাৰক জৈৱ বৈচিত্ৰ্যৰ ঐতিহ্য স্থান হিচাপে ঘোষণা কৰিছে? এই পাহাৰখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি, উৰিষ্যাত। নেক্সট কুৱেশ্যন, which Indian state government has announced the implementation of Millet mission for a period of 5 years? ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে মিলেট মিছন 5 বছৰৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, তামিলনাডু। তামিলনাডু চৰকাৰে মিলেট মিছন স্কিম আৰম্ভ কৰিছে। এই স্কিমৰ ফলত কৃষকসকল উপকৃত হ'ব। নেক্সট কুৱেশ্যন, what is the name of the organization that has recently launched its latest report on the climate crisis? জলবায়ু সংকটৰ ওপৰত প্ৰতিবেদন মুকলি কৰা সংস্থাটোৰ নাম কি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ইণ্টাৰগভাৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ, চমুকৈ IPCC। শুদ্ধ অপশ্যন হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম of the Hindu New Year celebrated on 22 March this year? 22 মাৰ্চত পালন কৰা হিন্দু নৱবৰ্ষৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, বিক্ৰম সম্ভাদ। নেক্সট কুৱেশ্যন, Nowruz is the new year celebrated in which culture or country? নৱৰোজ কোন সংস্কৃতি বা দেশৰ নৱবৰ্ষ উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পাৰ্চিয়ান বা ইৰাণিয়ান। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ মাৰ্চ 23 ইন ইণ্ডিয়া? ভাৰতৰ 23 মাৰ্চৰ তাৎপৰ্য কি? ভাৰতৰ 23 মাৰ্চৰ তাৎপৰ্য এইটোৱে যে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ভগত সিঙক 23 মাৰ্চত ফাঁচি দিয়া হৈছিল। তো সেইকাৰণে সেইটো দিনক শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য বেডমিণ্টন টুৰ্ণামেণ্ট ডেট হেজ বিগান ইন বেজেল, ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডৰ বাজেলত আৰম্ভ কৰা বেডমিণ্টন প্ৰতিযোগিতাখনৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন এ, ছুইচ অপেন। নেক্সট কুৱেশ্যন, হু ৱন দ্য গ'ল্ড মেডেল ইন দ্য 200 মিটাৰ ৰেচ ইন দ্য ইণ্ডিয়ান গ্ৰেণ্ড পিক্স?
ভাৰতীয় গ্ৰেণ্ড পিক্সত 2000 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ আছে অপশ্যন বি, হিমা দাসে। থিং এক্সপ্ৰেছ বুলি জনা যায় হিমা দাসক। তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। স্বৰ্ণ পদক লাভ কৰিছে 200 মিটাৰ দৌৰত গ্ৰেণ্ড পিক্স খেলত, ইণ্ডিয়ান গ্ৰেণ্ড পিক্সত। নেক্সট কুৱেশ্যন, হু ৱাজ বিকাম ইণ্ডিয়াছ মষ্ট ভেলুৱেড celebrity on 2022, surprising বিৰাট কোহলি। 2020 আৰু 22 চনৰ 2022 চনৰ ভাৰতৰ আটাইতকৈ মূল্যৱান চেলিব্ৰিটি কোন হৈ পৰিছে সুধিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি, ৰণবীৰ কাপুৰ। তেওঁ বিৰাট কোহলিকো ক্ৰছ কৰি বিৰাট কোহলিক প্ৰথম শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, হুৱেৰ উইল দ্য 2023 চাফ কাম চেম্পিয়নশ্বিপ বি হোষ্ট? 2023 চনৰ SAF চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বেংগলোৰ। নেক্সট কুৱেশ্যন, আৰু আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন, হুইচ ষ্টেট বিকাম দ্য ফাৰ্ষ্ট টু পাছ দ্য ৰাইট টু হেল্থ বিল? কোনখন ৰাজ্যই প্ৰথমে স্বাস্থ্যৰ অধিকাৰ বিধেয়ক গৃহীত কৰিলে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন এ, ৰাজস্থান। তো আজি ভিডিঅ'টো এই 14টা আছিলে কুৱেশ্যন MCQ কাৰেণ্ট এফেয়াৰৰ ওপৰত। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।